Hi everyone, welcome back to my YouTube channel. বহুত দিন আগত মোৰ বহুত আগৰ এটা ভিডিঅ'ত এগৰাকীয়ে কমেণ্ট কৰিছিল যে গ্ৰীণ কালাৰ গহনা এটা বনাই দেখাবা বুলি আৰু আজি মই গ্ৰীণ কালাৰ গহনা এটাই বনাই দেখাম। তেওঁৰ নামটো মই কি আছিল পাহৰিছোঁ, বহুত আগতে কমেণ্ট কৰিছিল। তো আপুনি যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোক কমেণ্ট এটা কৰিব নাপাহৰিব। বহুত দিনেই হৈ গ'ল, দিবৰ কাৰণে সময় পোৱা নাছিলোঁ আৰু গ্ৰীণ কালাৰ ছেটৰো অৰ্ডাৰ অহা নাছিল। এতিয়া আহিছে কাৰণে ভাবিলোঁ ভিডিঅ' এটা দি দিওঁ। এয়া মই ক্লেটো মিক্স কৰি লৈ সাফৰ এটাৰে ৰাউণ্ড শ্বেপত কাটি লৈছোঁ গোটেইকেইটা। এয়া জাম্পৰিং লৈ এটা এটাকৈ লগাই গৈছোঁ। এয়া দেখিছেনে, হৈ গ'ল মোৰ জাম্পৰিং লগোৱা ছাইডবোৰ কাটা আৰু এনেকৈ মই 9টা টোটেল 11টা মই ৰেডি কৰি ল'লোঁ। তাৰপিছত এটাৰ লগত এটা জইন লগাবৰ কাৰণে আইপিনবোৰো লগাই এয়া দিছোঁ মই গ্লাছ কালাৰ। গ্লাছ কালাৰৰ পেকেটটোত 5-6টামান কালাৰ পাই যাব। ইয়াতে গ্ৰীণ কালাৰ, ৰেড কালাৰ, ব্ৰাউন, য়েল্লো এনেকৈ 5-6টামান কালাৰ থাকে। আৰু এটা কথা, এই কালাৰকেইটা ছিংগলকৈ কিনিব নাপায়। ময়ো পোৱা নাই। যদি আপোনালোকৰ মাজৰ কোনোবাই পাইছে তেতিয়াহ'লে মোক জনাবচোন। এয়া গ্লাছ কালাৰটো কৰি লৈ শুকাব দিলোঁ। শুকাব দি এয়া কৰিছোঁ মই গল্ডেন আউটলাইনিংটো। আৰু এই গোটেইবোৰ শুকাই যোৱাৰ পাছতে মই তলত গ্ৰীণ কালাৰৰে মণি লগাই দিছোঁ। এতিয়া এটাৰ লগত এটা জইন লগাই যাম। এয়া হৈ গ'ল মোৰ গোটেইবোৰ জইন লগোৱা। তাৰপাছতে টাৰ্চেলডাল লগাই দিম। তাৰপাছতে ইয়াত বাৰ্নিছটো কৰি দিছোঁ কালাৰটোত শ্বাইনিং কৰি থাকিবৰ কাৰণে। বাৰ্নিছ কালাৰবোৰো অনলাইন পাই যাব। এয়া মোৰ ৰেডি হৈ গ'ল গলপতা ছেটটো। কেনেকুৱা লাগিছে জনাবচোন। ভিডিঅ'ত কালাৰটো অকণমান পাতল লাগিছে, কিন্তু অৰিজিনেলি বহুত ধুনীয়া লাগিছে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এটাও কৰি দিব নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।